6 सिडुलनि सिङाव गोरोबथा जानाय बिटिसि गोरोबथानि 24थि फालिथाया जाफुंसारबाय। बिपिएफ सोरखारनि मोनबा रादायनि खोथा होनाया मोगथाङाव जाफुंनो जागायबाय। बतझरायाव 24थि बिटिसि गोरोबथा सान फालिदों नोगोर जौगाखां बिफाननि मावफुं सोद्रोमा मुनमुन ब्रह्मआ। बर' हारिनि गेजेराव नैथि गोरोबथा बिटिसि गोरोबथाया थांनाय 2003 मायथाइनि 10 फेब्रुआरि खालारखालि भारत संबिजितनि 6थि फारिलाइनि एबा 6 सिडुलनि सिङाव गावनो सोरखार खुंनो हानाय बायदियै मोनसे हायुङारि गौथुम जाय आसामनि सिङाव दाजादोंमोन। थांनाय बिटिसि बिसायख'थियाव मोनबा गेरेन्टिफोरनि खोथा होनायखौ दिनैनिफ्राय जागायजेनबाय। बेबायदिनो रादाय होनाय बायदिनो दिनै हा पाट्टा, बेखार लाइमोनफोरनो, बेंगुरा बेंगुरि सुबुंफोरनो अनसुंथाइ होनायखौ जागायो। 10था गुबुन गुबुन साब डिभिजनाव 24थि बिटिसि गोरोबथा सानखौ गाजा गोमजायै फालिनाय जायो। बेबायदि बतझरायावबो 24थि बिटिसि गोरोबथा सान फालिनायाव बिटिसिनि नोगोर जौगाखां बिफाननि मावफुं सोद्रोमा मुनमुन ब्रह्मआ गोख्रोङै बाहागो लायो। बेखार लाइमोनफोरनो 2 लाख राङै, देहायारि नोरजिया सुबुंफोरनो, बैसोगोरा सुबुंफोरनो गाव सुंथानो हानायनि थाखाय राङारि हेफाजाब होनायखौ जागायनाय जाबाय होननानै फोरमायो बिटिसिनि इएम मुनमुन ब्रह्मआ। बिपिएफ सोरखारा दिनै 100 साननि गेजेराव बेफोरबायदि मावफारि आरो बिथांखिफोरखौ मावनो हाबाय होननानै गोग्गानायजों खौरांगिरिनि सिगाङाव फोरमायो। আজি 24তম বডো একর বিটিসি একর্ডে আমি গোটেই বিটিসি জুৰি আমি 10টা সাব ডিভিজন এৰিয়াত আমি বিটিসি চৰকাৰৰ দ্বাৰাই আমি উদযাপিত কৰিছোঁ। বিৰাট এটা ঐতিহাসিক আৰু আৱেগিক এটা মুহূৰ্ত। ইতিমধ্যে বতঝৰাটো আমি নতুনকৈ বিটিসি গঠন হোৱাৰ পিছত আমি যেহেতু সাব ডিভিজন পাবলৈ সক্ষম হৈছোঁ, আমি বিটিসিটো বতঝৰাটো প্ৰথমবাৰৰ কাৰণে আমি এই উদযাপন মহকুমাৰ অন্তৰ্গত আমি এখন উদযাপন আমি আৰম্ভ কৰি আছোঁ আমি। ইতিমধ্যে আমাৰ আজিৰ চৰকাৰীভাৱে যি কাৰ্যসূচী, সেই কাৰ্যসূচী ইতিমধ্যে প্ৰায় আমাৰ অতিক্ৰম হৈ গৈছে আৰু এতিয়া মাত্ৰ আমাৰ কেন্দ্ৰীয়ভাৱে কোকৰাঝাৰত যিহেতু শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আজি কেন্দ্ৰীয়ভাৱে আমি কোকৰাঝাৰৰ পৰা উদযাপিত কৰিছোঁ আৰু এইটো আমাৰ হৈ আছে, প্ৰগ্ৰেমটো হৈ আছে। আজিৰ এই দিনতে এই অতি এটা অস্পিচিয়াছ আৰু এটা গৌৰৱৰ দিন, এই বিটিসি একৰ্ডৰ 24তম একৰ্ডৰ দিনতেই আমি পুনৰাই বিটিচিত বিপিএফৰ চৰকাৰৰ নেতৃত্বত আমি বিটিচিত বসবাস কৰা প্ৰত্যেকজন ভূমিহীন ব্যক্তিক আমি ভূমি দিয়াৰ আমাৰ যি পৰিকল্পনা আছিলে, আমাৰ যি প্ৰতিশ্ৰুতি আছিলে, সেইটো আমি শুভাৰম্ভ কৰিম। এককালীন সাহায্য এখেতসকলৰ আত্মনিৰ্ভৰ কৰিবৰ কাৰণে নিজৰ ভৰিত নিজে থিয় হৈ নিজৰ আত্মনিৰ্ভৰ প্ৰগ্ৰামৰ জৰিয়তে আমি 2 লাখ টকাকৈ আমি আৰ্থিক সাহায্য আগবঢ়াম। ইয়াত আমাৰ গোটেই প্ৰায় এটা সমষ্টিত 850 জনকে আমি গোটেই 40টা সমষ্টিত আমি আত্মসহায়ক গোটসমূহক আমি 15,000 টকাৰ আমি আজি শুভাৰম্ভ কৰিম। আই মাতৃসকলক তথা আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি 10,000কে এককালীন আৰ্থিক সাহায্য আমি আগবঢ়াম আৰু তাৰ লগতে আমি আৰু আমাৰ গোটেই বিটিচিত আৰু উদ্যমী আমাৰ যুৱক যুৱতী তথা ব্যক্তিসকলক নিজৰ ভৰিত কোনোবাই স্মল স্কেলৰ বিজনেছ কৰে, কোনোবাই হাট বজাৰ কৰি পেলাই নিজৰ সংসাৰ পোহপাল দি আছে। এই সকলোখিনিক সাঙুৰি লৈ গোটেই বিটিচি জৰা আমি 10,000 টকাকৈ আমি আৰ্থিক সাহায্য প্ৰদান কৰিম। আমাৰ যি উদ্দেশ্য যে আৰু পৰিকল্পনা বিটিচিক সুগঠিত আৰু উন্নয়নশীল আৰু শক্তিশালী এখন বিটিচি গঢ়াৰ কাৰণে শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আমি যি পৰিকল্পনা কৰিছোঁ, এই পৰিকল্পনা আমি এই 100 দিনীয়া, আপোনালোকে চবে জানে আমি 100 দিনীয়া আমাৰ যি চৰকাৰ ইতিমধ্যে অতিক্ৰম কৰিছে। এই 100 দিনীয়াৰ ভিতৰতেই আমি এই সকলোবিলাক পৰিকল্পনাসমূহ ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আমি শ্ৰীযুত হাগ্ৰামা মহিলাৰী বিটিচিৰ মাননীয় চিফ হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়াক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিটিচি গঠন হোৱা আমাৰ 24 বছৰ হৈ গ'ল। তাৰে ভিতৰত 20 বছৰ আমি তাৰমানে 5টা টাৰ্ম আমি
ইলেক্টেড চৰকাৰেৰে আমি গণতান্ত্ৰিকভাৱে ইলেক্টেড চৰকাৰেৰে আমি অতিক্ৰম কৰিছোঁ 20 বছৰ আমি অতিক্ৰম কৰিছোঁ এইখিনি সময়ত আমাৰ BPF চৰকাৰৰ যি আমি BTCৰ কাৰণে আনিবলগীয়া আমাৰ যি প্ৰতিশ্ৰুতি আছিলে আমি দপে আমি আগুৱাই গৈ আছোঁ কিছুমান ডিপাৰ্টমেণ্ট আছে যিবিলাক ডিপাৰ্টমেণ্ট ইতিমধ্যে আমাক অৰ্পণ কৰা নাই তাৰ ভিতৰত অন্যতম হোম ডিপাৰ্টমেণ্ট তথা পুলিচ ডিপাৰ্টমেণ্ট যিটো ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টটো আমি পাবলৈ সক্ষম হোৱা নাই আৰু অহা দিনবিলাকত আমি আমাৰ কিছু সংখ্যক থকাৰ বাহিৰে প্ৰায় হোম আৰু ফাইনেন্সটো আমি সুকীয়াকৈ নোপোৱাৰ ক্ষেত্ৰত আমি BTCৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত আমাৰ কিছু আমি অসম চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হয় অহা দিনবিলাকত এইটোৰো পৰিকল্পনা কৰা হৈছে BTCৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত শক্তিশালী চৰকাৰ গঠন ইতিমধ্যে হৈ গৈছে অহা 5 বছৰত আমি যদিও বা ফাইনেন্স ডিপাৰ্টমেণ্টটো আমি ফুল প্ৰেজেণ্টলি আমি BTCত আনিব পৰা নাই তথাপিও শ্ৰীযুত হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি শক্তিশালী চৰকাৰৰ নেতৃত্বত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ পাবলগীয়াখিনি আমি আদায় কৰিবৰ কাৰণে সক্ষম হ'ম আৰু আমি কৰি আছোঁ